Hello friends, welcome to my channel SR Maths. আজি টাইম এণ্ড ৱৰ্কৰ এটা টাইপ যিটো মেন ওমেন বা চাইল্ড এনেকুৱা টাইপৰ কুৱেশ্যন কেইটামান লৈ আহিছোঁ মই আৰু এই কুৱেশ্যনবোৰ আমি LCM মেথড দি বা এফিচিয়েঞ্চি উলিয়াই কিনি আমি টোটেল ৱৰ্ক উলিয়াই কৰিব পাৰোঁ বা আমাৰ কাৰণে এটা মেথড আছে যিটো শ্বৰ্ট এপ্ৰ'চ ঠিক আছে। আজি আমি শ্বৰ্ট এপ্ৰ'চটো ইউজ কৰিম কিন্তু তাৰ আগতে আমি অকণমান কনচেপ্টটো শিকি ল'ম। ছাপ'জ মই ধৰি লৈছোঁ 30 মেন কোনো এটা কাম 24 দিনত কমপ্লিট কৰিব পাৰে ঠিক আছে। তেন্তে 20 মেন এই একে কামটো কিমান দিনত কমপ্লিট কৰিব যদি এনেকৈ আমাক সোধে তেতিয়া আমি কেনেকৈ উলিয়াম। চ' আমি সকলোৱে গম পাওঁ এফিচিয়েঞ্চি আৰু টাইমৰ যিটো ৰিলেশ্যন কি হয় ইনভাৰ্চলি প্ৰপৰ্চনেল হয়নে। মানে যিমান এফিচিয়েঞ্চি আমাৰ বেছি সিমানে কি সময় কম লাগিব। এফিচিয়েঞ্চি মানে আমি সকলোৱে গম পাওঁ কি এদিনৰ কাম, আমি এদিনত কিমান কাম কৰিব পাৰোঁ সেইটো আমাৰ কি এফিচিয়েঞ্চি হয়। এফিচিয়েঞ্চি কম হ'লে সময় বেছি লাগিব, এফিচিয়েঞ্চি বেছি হ'লে টাইম কি হ'ব কম লাগিব হয়নে। এইটো মনত থ'ব আপোনালোকে। এতিয়া চাব আমি এনেকুৱা টাইপৰ কুৱেশ্যনৰ কাৰণে প্ৰথমে আমি কি কৰিব লাগিব, এইটো আমি এফিচিয়েঞ্চি বুলি ধৰিব লাগিব ঠিক আছে। এইটো এফিচিয়েঞ্চি আৰু এইটো কি সময় হয়নে। ইয়াৰ আমাৰ যিটো ৰিলেশ্যন ঠিক আছে অনুপাতটো ল'ব লাগিব। 30 আৰু 20ৰ অনুপাত কিমান 3:2 হয়নে। চ' ইয়াৰ জাষ্ট উল্টা হ'ব এইফালে ঠিক আছে, এফিচিয়েঞ্চিৰ উল্টা টাইম। চ' এইফালে কিমান হ'ব 3:2ৰ উল্টা কি 2:3 বুজি পাইছে। চ' এই 2ৰ মানটো কিমান 24 আমাক দিয়া আছে। 2ৰ মান 24 মানে 2 কিমান গুণ 24 12 গুণ 2 12 গুণ 24। চ' ইয়াতো আমাৰ কি হ'ব 3 12 গুণ 36। চ' এনচাৰ কি হ'ব 36 ডেইজ। মানে 30জন মানুহে কোনো এটা কাম 24 দিনত যদি কমপ্লিট কৰে তেন্তে সেই একে কামটো 20জন মানুহে কিমান দিনত কমপ্লিট কৰিব 36 দিনত। মানুহ যিমানে বেছি হয়নে, মানুহ যদি বেছি হয় সময় কম লাগিব। চ' ইয়াত কম মানুহ সেইকাৰণে সময় কি বেছি লাগিছে বুজি পাইছে। বা ছাপ'জ আৰু এটা এক্সাম্পল লৈছোঁ মই 15 ওমেন কোনো এটা কাম 60 ডেইজত কমপ্লিট কৰে ঠিক আছে। তেন্তে 1 ওমেনে এই একে কামটো কিমান দিনত কমপ্লিট কৰিব। তা বহুতে এইটো কেনেকৈ কৰিব 15ৰে জাষ্ট ডিভাইড কৰি দিব 15 4 গুণ কি 60, কিন্তু এইটো একেবাৰে ৰং। চোৱা ছেম কনচেপ্ট আমি ইউজ কৰিম। ইয়াৰ ৰেচিঅ'টো কিমান 15:1 হয়নে। চ' ইয়াৰ জাষ্ট ওলোটা হ'ব 1:15 কি হ'ব 15 হয়নে। চ' এই একৰ মানটো আমাক কিমান দিছে 60, মানে 1ৰ ভেলু 60 হ'লে 15ৰ ভেলু কিমান হ'ব 15 লগত আমি 60 ইনটু কৰিব লাগিব হয়নে নহয়। 15 60 গুণ কিমান 900। চ' আমাৰ কাৰেক্ট এনচাৰ কি হ'ব 900 ডেইজ। বুজি পাইছে আপোনালোকে। এই কনচেপ্টটো একদম মনত থ'ব, পাছত আমি যেতিয়া শ্বৰ্ট এপ্ৰ'চটো ইউজ কৰিম তেতিয়া আমাৰ এইটো কাম আহিব। বা আপোনালোকে এনেকৈও ভাবিব পাৰে চোৱা 15ৰ লগত কি পূৰণ কৰিলে 1 আহিব 1/15 হয়নে। 15ৰ লগত যদি 1/15 আমি পূৰণ কৰোঁ 1 আহিব নাহিব। চ' ইয়াত যদি পূৰণ হয় ইয়াত কি হ'ব সদায় হৰণ হ'ব, এইটো মনত থ'ব আপোনালোকে। ইয়াত কিমান 1/15 পূৰণ কৰিছে, চ' জাষ্ট ইয়াৰ ওলোটা কি আপোনালোকে ইয়াক 1/15ৰে ডিভাইড কৰিব। চ' একেই কথা ঠিক আছে। বা আপোনালোকে এনেকৈ অনুপাততো কৰিব পাৰে, নতুবা আপোনালোকে চোৱা 15ৰ পৰা 1 হ'ল হয়নে। আমি 15ৰ লগত যদি 1/15 পূৰণ কৰোঁ তো 15 কাটি কিনি 1 আহিব নাহিব আহিছে। চ' ইয়াত আমাৰ কি আছে 60 আছে। ইয়াত যদি পূৰণ কৰে তেন্তে ইয়াত কি কৰিম আমি ডিভাইড কৰিম 1/15ৰে বুজি পাইছে। চ' 15টো ওপৰত গৈ অলপ পূৰণ হৈ যাব, সেইকাৰণে আমাৰ কি আহিব 900। ইয়াত আমাৰ কি আহিব 900। এনেকৈও আপোনালোকে কৰিব পাৰে একেই কথা ঠিক আছে, এইটো মনত থ'ব আপোনালোকে। এতিয়া আমি কুৱেশ্যনলৈ আহিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো চাব 4 men or 6 women can do a job in 27 days. What is the time taken to complete the work when 10 men and 3 women work together? চ' এই কুৱেশ্যনটো এতিয়া আমি LCM মেথড দিও কৰিব পাৰোঁ বা আৰু বিভিন্ন ধৰণৰ মেথড আছে, কিন্তু আমি আজি অকল শ্বৰ্ট এপ্ৰ'চটো ইউজ কৰিম। চ' 4 men হয়নে বা 6 women কামটো কিমান দিনত কমপ্লিট কৰে 27 দিনত। মানে 4 মেনেও কামটো কিমান দিনত কমপ্লিট কৰে 27 দিনত, বা এই একেই কামটো 6 womenও কিমান দিনত কমপ্লিট কৰে 27 দিনত হয়নে। এইটো আমাক দিয়া আছে, এই দুটা কি সমান হ'ব। এতিয়া আমি ইয়াৰ পৰা কি কৰিব লাগিব মেন আৰু ওমেনৰ ৰেচিঅ'টো ফাইন কৰিব লাগে ঠিক, ৰিলেশ্যনটো মানে 27 27 কি হ'ব কেঞ্চেল হ'ব, আৰু এইটো 2 2 গুণ 4 2 3 গুণ 6। চ' 2 men ইকুৱেল টু আমি 3 women বুলি ক'ব পাৰোঁ নোৱাৰোঁ, পাৰোঁ হয়নে। এই ৰিলেশ্যনটো আপোনালোকে ফাইন কৰি ল'ব। এতিয়া চোৱা আমাক সুধিছে কি কুৱেশ্যনত 10 men n মানে লগত হয়নে সদায়, প্লাছ n মানে কি প্লাছ 10 men আৰু 3 womenে কামটো কিমান দিনত কমপ্লিট কৰিব এইটো আমাক সুধিছে।
আমি ইয়াত কি কৰিব লাগিব, যিকোনো এটাক চেঞ্জ কৰিব লাগিব একে টাৰ্মছত মানে। ইয়াত মেন আছে, চ' ইয়াকো মেন বনাব লাগিব, বা আপোনালোকে ইয়াত ৱমেন থাকিলে ইয়াকো ৱমেন বনাব লাগিব। ঠিক আছে, এটা টাৰ্মত চেঞ্জ কৰিব লাগে, নিজৰ কথা। 3 ৱমেন ইকুৱেল টু 2 মেন হয়নে? চ' এই 3 ৱমেনৰ জেগাত মই 2 মেন পুট কৰিব পাৰোঁ নোৱাৰোঁ? পাৰোঁ, কাৰণ 3 ৱমেন আৰু কি 2 মেনটো একেই হয়। চ' টোটেল 10 মেন আৰু 2 মেন, টোটেল কিমান হ'ব? 12 মেন। মানে আমাৰ কুৱেশ্যনটো কি হৈ গ'ল এতিয়া, 12 মেনে কামটো কিমান দিনত কমপ্লিট কৰিব। বুজি পাইছে? এনেকৈ আপোনালোকে চেঞ্জ কৰি ল'ব। মই মেনত কনভাৰ্ট কৰিছোঁ, আপোনালোকে ৱমেনতো কনভাৰ্ট কৰিব পাৰে, যেনেকৈ সুবিধা এনেকৈ কৰিব পাৰে। ঠিক আছে, এতিয়া চোৱা, কুৱেশ্যনত আমাক দিয়া আছিলে যে 4 মেনে কামটো কিমান দিনত কমপ্লিট কৰে? 27 দিনত হয়নে? চ' আমাক সুধিছে কি 12 মেনে এই একে কামটো কিমান দিনত কমপ্লিট কৰিব, হয়নে নহয়? এইটো আমাৰ কুৱেশ্যনটো, আমি 12 মেনত কনভাৰ্ট কৰি ল'লোঁ। 4ৰ কিমান গুণ? 3 গুণ, 4 3 গুণ 12। অকণমান আগতে আমি শিকিছিলোঁ ইয়াত যদি পূৰণ হয় ইয়াত কি হ'ব? হৰণ হ'ব। চ' ইয়াত 3ৰে হৰণ কৰ, 3 9 গুণ 27। চ' আমাৰ এনচাৰ কি হ'ব? 9 ডেইজ। বুজি পাইছে? 2 নম্বৰ কুৱেশ্যনটো চাব, 10 men or 12 women can do a work in 24 days. In how many days can 15 men and 6 women do thrice the original work? 10 men বা 12 women কামটো কিমান দিনত কমপ্লিট কৰে? 24 ডেইজত হয়নে? চ' ডেইজটো ছেম, চ' লিখা নিলিখা একেই কথা হয়নে? এনেও কেঞ্চেল হৈ যাব। চ' 2 5 গুণ 10, 2 6 গুণ 12, মানে 5 মেন ইকুৱেল টু আমি কি ক'ব পাৰোঁ? 6 women. এতিয়া কুৱেশ্যনত আমাক কি সুধিছে? 15 মেন এন মানে প্লাছ হয়নে? লগত 6 women, মানে 15 মেন আৰু 6 women কামটো একেলগে কৰিলে কিমান দিনত কমপ্লিট কৰিব, এইটো আমাক উলিয়াব দিছে। চোৱা, 6 women ইকুৱেল টু কি হয়? 5 মেন। চ' আমি 6 womenৰ জেগাত 5 মেন পুট কৰিব পাৰোঁ হয়নে? চ' মেন হৈ গ'ল এতিয়া 15 মেন এণ্ড 5 মেন প্লাছ কৰিলে কিমান? 20 মেন। মানে কুৱেশ্যনটো কেনেকৈ হ'ল এতিয়া? 20 মেনে কামটো কিমান দিনত কমপ্লিট কৰিব। আমি মেনত কনভাৰ্ট কৰি ল'লোঁ, ৱমেনতো আপোনালোকে কনভাৰ্ট কৰিব পাৰে। চ' 10 মেনে কামটো কিমান দিনত কমপ্লিট কৰে? 24 ডেইজত। এইটো আমাক দিয়া আছিলে। আমাক লাগে কি 20 মেনে কামটো কিমান দিনত কমপ্লিট কৰিব হয়নে? চ' 10ৰ কিমান গুণ? 2 গুণ। ইয়াত 2 পূৰণ কৰিলে ইয়াত কি কৰিম? 2 হৰণ কৰিম হয়নে? 12। কিন্তু 12টো আমাৰ কাৰেক্ট এনচাৰ নহয়। কিয়? কুৱেশ্যনৰ এণ্ডিঙত আমাক কি কৈছে? থ্ৰাইছ দ্য অৰিজিনেল ৱৰ্ক, মানে 3 গুণ বুলি কৈছে। চ' ইয়াত আমি 3 পূৰণ কৰিব লাগিব। কাৰেক্ট এনচাৰ কি হ'ব? 36 ডেইজ। বুজি পাইছে? চ' অপশ্যন নম্বৰ কোনটো হ'ব? ডি। 3 নম্বৰ কুৱেশ্যনটো চাব, 3 men and 2 women can do a job in 17 days. 4 men and 3 women can do the same job in 12 days. In how many days can 5 men and 8 women do the job? চ' ইয়াত এন দিয়া আছে হয়নে? অকণমান আগত আমাৰ যিবোৰ কুৱেশ্যন আছিলে এই গোটেইকেইটাত কি আছিলে? অৰ আছিলে, বাট আমি কনচেপ্ট একে ইউজ কৰিম। ঠিক আছে, 3 men and 2 women কিমান দিনত কামটো কমপ্লিট কৰে? 17 ডেইজত। এই একে কামটো 4 men আৰু 3 women কিমান দিনত কমপ্লিট কৰে? 12 দিনত হয়নে? সেইটো আমাক দিয়া আছে। ইয়াৰ পৰা আমি কি উলিয়াব লাগিব? মেন আৰু ৱমেনৰ ৰিলেশ্যনশ্বিপটো হয়নে? চোৱা, 17ৰ লগত আমি পূৰণ কৰি ল'ম। 17 3 জাৰ কিমান? 51 মেন হয়নে? 17 2 জাৰ কিমান? 34 ৱমেন। 12 4 জাৰ কিমান? 48 মেন হ'ব, আৰু ইয়াত কিমান? 12 3 জাৰ 36 ৱমেন। এতিয়া চোৱা, ইয়াতো মেন, এই 48টো আমি ইয়াত লৈ আহিলে কিয় মাইনাছ হ'ব? 51ৰ পৰা 48 মাইনাছ কৰিলে কিমান? 3 মেন হয়নে? আৰু এই 34 ৱমেনটো এইফালে লৈ গ'লে কিমান হ'ব? মাইনাছ হ'ব 2 ৱমেন। চ' আমি ৰিলেশ্যনটো গম পাই গ'লোঁ ন? 3 মেন ইকুৱেল 2 ৱমেন হৈ গ'ল। এতিয়া চোৱা, আমি একে টাৰ্মত কনভাৰ্ট কৰিব লাগিব হয়নে? এই কুৱেশ্যনটো চাব আপোনালোকে, 3 মেন আৰু 2 ৱমেন একেলগে কামটো 17 দিনত কৰিছিলে হয়নে? কিন্তু ইয়াত চোৱা, টাৰ্মটো বেলেগ বেলেগ হৈ আছে। চ' আমি একে বনাব লাগিব। কোনটো চেঞ্জ কৰিলে ভাল হ'ব আপোনালোকে নিজৰ ইচ্ছা এইটো। ছাপ'জ মই ৱমেনটো কনভাৰ্ট কৰি ল'ম। 2 ৱমেন মানে কিমান? 3 মেন হয়নে? চ' ইয়াত মই 3 মেন পুট কৰিব পাৰোঁ নোৱাৰোঁ? একেই কথা। চ' 3 মেন আৰু 3 মেন কিমান হ'ব? 6 মেন। 6 মেনে কামটো কিমান দিনত কমপ্লিট কৰে? 17 ডেইজত। চ' এইটো আমাৰ কুৱেশ্যনত দিয়া আছে হয়নে? আমি মেনত কনভাৰ্ট কৰি কিনি কৰি ল'লোঁ। এতিয়া প্ৰশ্নত কি সুধিছে আমাক? 5 মেন এণ্ড 8 ৱমেন হয়নে? আমি কিহত কনভাৰ্ট কৰিছোঁ? মেন। চ' ইয়াকো আমি ৱমেনটো মেনত কনভাৰ্ট কৰিব লাগিব ন? 2 ৱমেন যদি 3 মেন হয় তেন্তে 8 ৱমেন কিমান হ'ব? জাষ্ট 2ৰ কিমান? 4 গুণ। 2ৰ 4 গুণ হ'লে 3ৰ 4 গুণ কিমান? 12 হ'ব। চ' আমি 8 ৱমেন মানে কি ক'ব পাৰোঁ? 12 মেন। বুজি পাইছে? চ' 2 ৱমেন যদি 3 মেন হয়, 8 ৱমেন কিমান? 12 হ'ব।
কাৰণ 2ৰ পৰা 8 আহিবলৈ 4 পূৰণ কৰিব লাগিব, 3ৰ পৰা 12 আহিবলৈ 4 পূৰণ হয়নে। চ' 12 মেন আৰু 5 মেন কিমান হ'ব 17 মেন। মানে 17 মেনে কামটো কিমান দিনত কমপ্লিট কৰিব এইটো আমি উলিয়াব লাগে। চ' 17 মেনে কামটো কিমান দিনত কৰিব হয়নে। চ' ডাইৰেক্ট আমি এনেকৈ কুৱেশ্যনত আমি ৰিভাৰ্ছ কৰিব পাৰোঁ। 6 মেন যদি 17 ডেইজ হয় 17 মেন কিমান হ'ব 6 ডেইজ। জাষ্ট উল্টা মানে একে একে থাকিলে উল্টা কৰি দিলে হৈ গ'ল ঠিক আছে। চ' কাৰেক্ট এনচাৰ কি হ'ব 6 ডেইজ। অপশ্যন নাম্বাৰ কোনটো হ'ব এ। 4 নম্বৰ কুৱেশ্যনটো চাব 5 children can complete a work in 45 days while 15 women can complete the same work in 10 days. In how many days 15 children and 10 women working together can complete the same work? 5 children কোনো এটা কাম কিমান দিনত কমপ্লিট কৰিব পাৰে 45 ডেইজত হয়নে। এই সেম কামটো 15 women কিমান দিনত কমপ্লিট কৰে 10 ডেইজত। চ' 15 3 জাৰ 45 আৰু 5 2 জাৰ 10 মানে 3 চাইল্ড ইকুৱেল টু 2 women বুলি আমি ক'ব পাৰোঁনে। এতিয়া চোৱা আমাক কুৱেশ্যনত কি সুধিছে হাউ মেনি ডেইজ 15 চিলড্ৰেন। চোৱা 15 চিলড্ৰেন এণ্ড 10 women কিমান দিনত কামটো কমপ্লিট কৰিব হয়নে। আমি যিকোনো এটা টাৰ্মত কনভাৰ্ট কৰিব লাগিব। চ' 2 women যদি 3 চিলড্ৰেন হয় তেন্তে ইয়াত চোৱা 10 women আছে ন। ইয়াক যদি 10 women কৰোঁ মই কিমান আহিব ইয়াত 2ৰ 5 গুণ হয়নে। চ' ইয়াতো কিমান হ'ব 5 গুণ মানে 15 চাইল্ড। চ' 10 women ইকুৱেল টু 15 চাইল্ড আমি ক'ব পাৰোঁ নোৱাৰোঁ। 10 womenৰ জেগাত কি লিখিম মই 15 চাইল্ড। 15 কিমান হ'ব 30 চাইল্ড। মানে 30 চাইল্ডে কামটো কিমান দিনত কমপ্লিট কৰিব হয়নে। আপোনালোকে womenতো কনভাৰ্ট কৰিব পাৰে একে কথা। সেইটো চোৱা 5 চাইল্ডে কামটো কিমান দিনত কমপ্লিট কৰিব পাৰে 45 ডেইজত হয়নে। চ' 30 চাইল্ডে একে কামটো কিমান দিনত কমপ্লিট কৰিব 5ৰ কিমান গুণ এইটো 6 গুণ। চ' আমি ইয়াত কি কৰিম 6ৰে ডিভাইড কৰিম। চ' 45ক 6ৰে ডিভাইড কৰিব লাগে এনচাৰ কিমান আহিব 7.5 ডেইজ। চ' কাৰেক্ট এনচাৰ কি হ'ব অপশ্যন নাম্বাৰ এ। চ' যদি ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এণ্ড শ্বেয়াৰ কৰি দিব। থেংক ইউ।